হাই গাইজ, গুড মৰ্ণিং। মই এতিয়া আমাৰ ওচৰৰ বজাৰখনত আহিছোঁ, কিবা অলপ বজাৰ কৰোঁ। আৰু আজি মৰ্ণিঙে বহুত বৰষুণ দিছে, অলপ বৰষুণ দি আছোঁ, ভিজি আছোঁ আৰু বেগত ৰেইনকোট আছে, পিন্ধা নাই। যাই আছোঁ, চাইকেল মাৰি আহিছোঁ আজি। চাওক বতৰটো বহুত ভাল আৰু ঠাণ্ডা লাগিছে। চাওঁ বজাৰত কি পায়, অলপ লৈ আহোঁ। আৰু আজি আপোনালোকক খোৱা ভিডিঅ' এটাই দেখুৱাম আৰু চাই থাকক আপোনালোকে। গাইজ, আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'বোৰ, ভাল লাগিব। ত' গাইজ, বজাৰখন পালোঁ আৰু এইটো আমাৰ আজি দেওবৰীয়া বজাৰ হয়, বহুত ডাঙৰ বজাৰ হয় আজি, কিন্তু বৰষুণৰ কাৰণে বজাৰে নাই দেখা। তাৰ আগতে লাল চাহ খাই লওঁ দোকানখনত। চবাই এটা তেল পিঠা আৰু লাল চাহ এক কাপ লৈছোঁ। আৰু পকা পিঠা বনাই আছে দাদাই, খোৱা নাই এতিয়ালৈকে, সেইকাৰণে পকা পিঠাই খালোঁ হয়। বৰষুণৰ কাৰণে বোলে দেৰি হৈছে দাদাৰ আহোঁতে, ত' এতিয়া খালোঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading. ত' গাইজ, বজাৰ কৰি আহিলোঁ আৰু মোৰ লগৰ এজন লগ পালোঁ, ফিৰোজে ক'ৰবাত যাই আছে। সিও ঘৰ যাই আছে, সিও বজাৰ কৰিব আহিছিল। সি বোলে মনা আনিব পাহৰি গৈছে, চাব পাৰে। চ' গাইজ, এতিয়া খাব বহিছোঁ আৰু দেৰি হৈ গ'ল খাওঁতে, আৰু আপোনালোকক দেখুৱাম কি কি খাম। ত' ফাৰ্ষ্টতে দেখাওঁ, এখন ডাঙৰ পাপৰ লৈছোঁ, লিজ্জাত পাপৰ। আৰু কণী লৈছোঁ, কণী দুটা লৈছোঁ, চাব পাৰে। আৰু নেমু লৈছোঁ পিচ, আৰু এইটো বাংলা ধনিয়া বুলি কয়, বাংলা ধনিয়া সোৱাদ কৰাই দিয়ে। আৰু ইয়াতে আছে আপোনাৰ বুটৰ দালি, আৰু ইয়াত আছে চিকেন, চাব পাৰে। আৰু ইয়াতে আছে আপোনাৰ ঢেকীয়া শাক মোৰ বহুত প্ৰিয়, আৰু ঢেকীয়া শাক আজি মই নিজে বাচিছোঁ। আজি বেছি টেষ্টি হ'ব লাগে আৰু সোৱাদৰ কাৰণে পিঁয়াজ লৈছোঁ। দেখিছে, পিঁয়াজটো মোৰ বহুত প্ৰিয় হয়। এতিয়া খাওঁ, ইমান বহুত ডাঙৰ ন, ভাঙি লওঁ থৈছোঁ এটা। অলপ ডিচিপ্লিন কৰি ল'ব। আৰু জলকীয়া লৈছিলোঁ তাত, মই জ্বলা খাব ভাল পাওঁ। ফাৰ্ষ্টতে ভাঙি লৈছোঁ তো, খানাবোৰ টেষ্টি হ'ব যেন লাগিছে আৰু দেখাতে টেষ্টি লাগিছে। আৰু দালি দিয়ে টেষ্ট কৰোঁ। যিহেতু অসমীয়াৰ খাদ্য বুলি ক'লে ভাত আৰু দালিয়ে বুজায়, দালিটোৱে টেষ্ট কৰি দিওঁ। বহুত ধুনীয়া সোৱাদ হৈছে।
শাক মই বহুত ভাল পাওঁ বেলেগ শাকত কৰি পাপৰ খাওঁ কণী চিকেন খাওঁ লগতে পুৰা বইল হৈ গৈছে মুখত দিয়াৰ লগে লগে পৰি গৈছে পানী হৈ যাব সুন্দৰ টেষ্ট আৰু এই ধনিয়াটো দিলে ন কিছুমান খানা যদি বেয়াও লাগে সেইটো খাই দিব পুৰা টেষ্টি অলপ খানাবিলাকত জ্বলা কমকৈ দিব লাগে বহুতে জলকীয়া নাখায় মাংসৰ যিটো আলু ন সেই আলু দি যদি আপুনি দালিৰ লগত সানি খায় ক'ব নালাগে
কৰোঁতে বৰষুণ ল'ব লাগিলে গুটিয়ে ওলাই আছে নেমুটোৰ মানে বহুত গাইছ আপোনালোকে ভগৱানৰ কাৰণে ভাত থৈ দিয়ে নে কাঁহীৰ ওচৰত যে অলপ ভাত থৈ দিয়ে বহুতৰ কাঁহীত দেখোঁ এইটো আৰু ময়ো থৈ দিওঁ অলপ ভগৱানে খাই বোলে নাজানো এইটো অন্ধবিশ্বাসে নে সঁচাই মই কিন্তু থৈ দিওঁ জ্বলা লাগিছে অলপ গাইছ নেমু চেকতে ৰসটো চকুতে সোমাই গৈছে শেষ কৰি দিওঁ আৰু খাই আছোঁ আৰু কিয় আহিছোঁ জানেনে এই কণীটো যে আছে সেইটো মানে ৱাইফে ৰখি আছে খাব তাতে ৱাইফে মানে খাব ৰখি আছে কণী মানে দুটা বইল কৰিছে চাৰিটা বইল কৰিব দিছিলোঁ মই তাই কৰিছে দুটা মই ভাবিছোঁ দুটা খাম মই তাই পিছত মোক এটা লাগিবই মই কৈছোঁ অলপ ৰখা দি দিওঁ দিয়ক বহুত বেয়া পাব নহ'লে তেতিয়াৰ পৰা চাই আছে মই কেতিয়া দিওঁ কণীটো চায়ে আছে ভাতে হোৱা নাই
বস্তুবিলাক অলপ জুজি জুজি খালে ভাল লাগে মাংসটো ওলোৱাই নাছিল অলপ জুজিছোঁ মাংস পিছৰ লগত অলপ জুজি ল'লোঁ সোৱাদটোৱে বেলেগ পাইছোঁ এই নেমুৰ গুটিবিলাকে বেয়া আমনি কৰি আছে ভাতৰ লগত কামুৰি দিওঁ তিতা তিতা লাগি যায় ভাতখিনি পেট ভৰি হৈছে খোৱা হ'ল মোৰ এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু চবকে শ্বেয়াৰ কৰি দিব আৰু যদি আৰু এনেকুৱা কিবা খোৱাৰ ভিডিঅ' যদি লাগে আপোনালোকক মই বনাম আৰু বেলেগ বেলেগ আপোনালোকে কমেণ্টত জনাব কেনেকুৱা বস্তু খাই দেখুৱাব লাগে আপোনালোকক মই সেইমতে খাম ত' বাই বাই